সাগৰিকা তুমি কুশলে আছাতো আৰু এই অনুষ্ঠানৰ হাত ধৰিব এই জনপ্ৰিয় কবি নলবাৰীৰ সন্তান নলবাৰীয়া কবি পাগলাবাইৰা কবি মৰমৰ কবি প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়া তেখেতক মই এই অনুষ্ঠানৰ হাত ধৰিবৰ কাৰণে আদৰণি জনাইছোঁ। সেই বসন্তক আদৰিবলৈ আজি তেনে কাব্য দিৱসৰ আয়োজন কৰা হৈছে। গছে গছে সেউজীয়া কুহিবা, অৰণ্যত কুলিৰ মাত আৰু তাৰ লগে লগে কবিতাৰ এই বাংময় পৰিৱেশ নলবাৰীৰ কাব্য দিৱস অসমৰ কবিতা জগতৰে এক বিৰল আৰু ব্যতিক্ৰমী কাব্যানুষ্ঠান। আহক প্ৰিয় দৰ্শক, প্ৰিয় শ্ৰোতা, প্ৰিয় কবিতা প্ৰেমী পাঠক, আমি কবিতাৰ মাজলৈ সোমাই যাওঁ এটি কবিতাৰ কোৰাছৰ জৰিয়তে। অসমৰ কেইবাগৰাকীও উল্লেখনীয় কবিৰ কবিতাৰ টুকুৰা টুকুৰ খণ্ডেৰে এই কোৰাছৰ পৰিচালনা আৰু পৰিকল্পনা কৰিছে অধ্যাপক তদুন্ম কুমাৰ শৰ্মাই। এবছৰ মূৰত ফুলকণ ঘাটৰ আহি মোক ক'লে, পেহীটি বেগে তেওলা দেখিলোগৈ ঘাটত গোটেইখন গয়া, নৈৰ বাৰী উখহি উৱলি যোৱা দুপৰীয়া এটা। ঠিক তেনেতে শিলডল ভাঙি আহিলে যে হাতী, ভাং খুৱাই মেলি দিয়া হাতী। তাৰ পাছত কি হ'ল পেহীটি? দেশ চানি কুপতীয়া হেন ওলাল।
প্ৰতি নিশা কোঁৱৰে কবিতা লিখে, শুই যায় ৰাজকুমাৰী। এক থাকে ৰজা ৰাণী। সময়ত জ্ঞানৰ বৃক্ষৰ আপেলটোৱে নতুন অধ্যায়ৰ সূচনা কৰিছিল। যিদিনা সূৰ্য নামি আহিছিল, ধুমুহাৰ বেলাতে লুইতৰ বুকুৱে আই উকা কপালত থিতাপি লৈছিল মৰহা ৰঙৰ বেলি। এখন যুদ্ধৰ সমাধি আছিল। নলবাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাই সম্বৰ্ধনা জনাব আৰু ডিব্ৰুগড় মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন ছাত্ৰ আৰু তেওঁক সম্বৰ্ধনা জনাব মহাবিদ্যালয় ছাত্ৰ একতা সভাই। ডিম্পু, কেনেকুৱা অনুভৱ? ডিম্পুৰ আমি ইউটিউবৰ বিভিন্ন অনুষ্ঠান চাই থাকোঁ, কবিতাক লৈ সাহিত্যক লৈ তেনেকুৱা কোনো অনুষ্ঠান চোৱা নাই আজিলৈকে। কিয় ডিম্পু, কবিতা সাহিত্যৰ প্ৰতি তোমাৰ আগ্ৰহ নাই নেকি? কোনো অনুষ্ঠান দেখা নাই তোমাৰ চেনেলত আমি কবিতা সাহিত্যক লৈ? আগ্ৰহ আছে। মই মানে কবিতা পঢ়ি ভাল পাওঁ, শুনি ভাল পাওঁ, কিন্তু নিজে মানে আজিলৈকে লিখি পোৱা নাই বা নাজানো সেনেকুৱাকৈ। সৰুতে লিখিছিলোঁ দুই এটা, কিন্তু ডাঙৰতে ইমান মানে লিখি শিকি পোৱা নাই আৰু কবিতা। ডিম্পুৰ আমি বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বহুত আগবাঢ়ি যাওঁ। ভাৰতবৰ্ষৰ 1 নম্বৰ ইউটিউবাৰ হওক সেই কামনাও আছে নলবাৰীবাসীৰ তৰফৰ পৰা। আৰু ডিম্পুলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি কাব্য দিৱসত আহি উপস্থিত হোৱাৰ বাবে। আৰু বছৰে 6 মাৰ্চত এই কাব্য দিৱস অনুষ্ঠিত হৈ আহিছে 2017 চনৰ পৰা। এইবাৰ বিশেষ কিছুমান কাৰণৰ কাৰণে আমি এই কাব্য দিৱস পিছুৱাই দিবলগীয়া হ'ল 22 মাৰ্চলৈকে। তথাপি আমি উদযাপন কৰিবলৈ সক্ষম হ'লোঁ। বতৰে যদি কিছু বিঘিনি দিছিলে, তথাপি বতৰে এতিয়া আমাৰ প্ৰতি সদয় প্ৰদৰ্শন কৰিছে। বতৰকো ধন্যবাদ। বহাগ আহি আছে, ফাগুন গ'ল। সাধাৰণতে ফাগুনতে আমি এই উৎসৱটো আয়োজন কৰোঁ। এইবাৰ ঠিক বসন্তৰ আগমনৰ এক অনুষ্ঠান হিচাপে ই স্মৰণীয় হৈ থাকিব বুলি আমি আশা কৰিছোঁ।